Hey guys, welcome to Snacky Mon YouTube channel. আপোনালোকলৈ স্বাগত জনাইছো। আজি আন এটা ভিডিঅ' লৈছো আপোনালোকৰ মাজলৈ। আজি বৰ্তমান মই যাই আছো পথাৰলৈ আৰু মই কিয় গৈছো আৰু কিয় যাই আছো আপোনালোকে সকলো গম পাবা। মানে আজি মই আপোনালোকক দেখাম মানে খেতি কেনেকৈ কৰে আৰু কি খেতি মানে কচু খেতি মানে কচু খেতিৰ বিষয়ে আজি মই দেখুৱাবলৈ যাই আছো বৰ্তমান পথাৰলৈ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবা। তেন্তে ব'লা আমি ভিডিঅ'টো আজি আৰম্ভ। বৰ্তমান মই আহি পালোঁ। বৰ্তমান কচুতলি বৰ্তমান পাই গ'লোঁ আহি। বৰ্তমান এতিয়া মই দাদাক চাই আছোঁ। দাদাজন ক'ত বা আছে বৰ্তমান 8 বিঘা নে 9 বিঘা মাটি খেতি কৰিছে। দাদাজনে ক'ত বা সোমাই আছে এতিয়া মই চাই আছোঁ। দাদাজনক মই বৰ্তমান পাই গ'লোঁ। দাদা আপোনাৰ ঘৰলৈ আহিলোঁ বহুত মানে আপোনাৰ ঘৰত গ'লোঁ। বৰ্তমান ঘৰত ক'লা যে আপুনি বোলে খেতিত আছে বৰ্তমান। সেইকাৰণে মই খেতিত আহি গ'লোঁ মানে আপোনাৰ মানে মই খেতিখিনি আৰু চাব আহিলোঁ মানে আৰু মানে আপোনাৰ খেতিখিনি কেনেকৈ কৰিছে মানে কি ধৰণৰ আপুনি হেৰি কৰিছে মানে মই অকণমান মানে হেৰি কৰিব আহিলোঁ আপোনাক মানে মই শিকিব আহিলোঁ আৰু মই নিজে মানে শিকিবলৈ আহিলোঁ। মই গাঁৱলীয়া ল'ৰা আপোনালোকৰ শিকিবলৈ মানে হেৰি কৰিছোঁ আৰু কৈ দিয়ক এইজনে হৈছে আমাৰ কচুজোপা মানে কচু মানে খেতি কৰাৰ হেৰিটো মালিক দাদাজন 8 বিঘা 9 বিঘা মাটি খেতি কৰিছে বৰ্তমান। দাদা কচুৰ হেৰিটো সঁচটো ক'ৰ পৰা আনিছে? ঘাগৰা মানে সঁচটো বহুত মানে ভাল সঁচ জানো আৰু কচুজোপা পূৰা বাঢ়ি আহিছে মানে আপুনি মানে কচুজোপা উঠাই আপুনি কি কৰিম বুলি ভাবিছে মানে কি কামত পইচাটো নিজে চলাৰ উপায় মানে আপুনি মানে হেৰি মানে আপোনাৰ মহৰ গাড়ী আছে নেকি? সেই নাই দেই, ট্ৰেক্টৰ আছে মানে আপুনি মানে হেৰি খেতি কৰি মানে খেতি কৰি হ'ল খেতিয়ক আপুনি আৰু খেতিৰ উপাৰ্জন মানে খেতিৰ উপাৰ্জনেৰে খেতিৰ বস্তু সা-সঁজুলি কিনি থকা নিশ্চয় বহুত ভাল লাগে। মোৰ জীৱিকা মই এতিয়া কৰি খাই বৈ চলি আছোঁ। হয় আপুনি আগতে কিয় আৰু কচু আছে নেকি? আছে নিশ্চয় যাব পাৰিম। পাৰিব মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ। মোৰ লগত বৰ্তমান কৰ্ণৱ ডেকা আছে মানে বহুত ডাঙৰ নহয় মানে মানুহজন মোতকৈ ডাঙৰ হ'ব। মই দাদা বুলি মাতিছোঁ বৰ্তমান মানে বহুত কষ্ট কৰে আৰু বহুত 8 বিঘা 9 বিঘা একেলাই মাটি মানে খেতি কৰা ইমান সহজ নহয় মানে মোৰো নিজকে মই মানে হেৰি ভাবিছোঁ মানে হাজিৰা মানুহ নলগাই নিজে কৰে নিজে চোৱা চিন্তা কৰে মানে এতিয়া বৰ্তমান খেতিতে লাগি আছে। বৰ্তমান মাটি দিলে বৰ্তমান আপোনালোকক দেখুৱাম এতিয়া মই মানে আৰু খেতি আছে বেক কেমেৰা কৰি আপোনালোকে চাই লওক। এইবিলাকে হৈছে কৰ্ণৱ ডেকাৰ খেতি আপোনালোকে দেখুৱাম সৌবিলাক এই গাছৰ হেৰি নোহোৱালৈকে কৰ্ণৱ ডেকাৰ খেতি মানে কচু খেতি এয়া আপোনালোকক দেখুৱাই আছোঁ মানে মোৰ বেক কেমেৰাটো ইমান ভাল নহয় মানে তেওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া বৰ্তমান কচু খেতি মানে এইখিনি বৰ্তমান নতুনকৈ ৰুইছে বোলে মাটি চাটি দিয়া নাই বৰ্তমান সৌখিনি বৰ্তমান মাটি চাটি দি গৈছে পূৰা একদম বাঢ়ি আহিছে বৰ্তমান আপোনাক দেখুৱাই আছোঁ। বৰ্তমান আকৌ আমি যাবলৈ ওলাইছোঁ কৰ্ণৱ ডেকাৰ মাজলৈ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মানে দাদাজন মানে পূৰা খেতিৰ লগতে মানে হেৰি মানে পূৰা ব্যস্ত আপোনালোকক দেখুৱাই আছোঁ। দাদাজনৰ মানে কাষলৈ যাই আছোঁ বৰ্তমান মই কচুৰ মানে পূৰা মাজত সোমাই গ'লোঁ বহুত মানে বাঢ়ি গৈছে কচুজোপা মানে দাদাজনৰ কাষলৈ যাই আছোঁ মানে দাদা মানে আপুনি যে কচুৰ খেতি কৰিছে মানে কচু খেতিত মানে কি সাৰ মাৰিছে আপোনালোকে? ইউৰিয়া মাৰিব লাগিব হয় পটাছ তাৰপিছত DAP মাৰিলে মাৰিব পাৰি। তাৰপিছত গোবৰখিনি অলপ দি গ'লে কচুবোৰত ভাল হয়। মানে এই মানে যি মানে কচুজোপাৰ পাত দেখা পাইছে আপোনালোকে এই কচুজোপাত আপোনালোকে মানে বৰষুণ দিলে মানে মাথাত মানে যদি লৈ মানে চাপি বুলি মানে বৰষুণ চৰষুণ নপৰে মানে এই কচুজোপা আপোনালোকে কঁঠাল খাব পাৰিব ভাতো খাব পাৰিব মানে এনেকুৱা মানে ভাল মানে হৈ গৈছে মানে আৰু কচু খেতিটো মানে এইটো বহুত ভাল লগা হৈ গৈছে মানে পূৰা একদম আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকক মই বেক কেমেৰা কৰি আপোনালোকক আকৌ নিশ্চয় দেখুৱাম আপোনালোকক কচু খেতি এয়া আপোনালোকক দেখুৱাই আছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা।